আমার দুরান চুরান নাই, আমার ফুটবল খেলা হৈ থাকিব এই ৯ মাহে হৈছে আপনি ২০ বছৰ খাক নালাগে, মোকো লাগে, পালেতো মোকো লাগে। মই কৈছি নাকি বড়োলেণ্ড নালাগে বুলি, পালে মোকো লাগে। বড়োলেণ্ড নালাগে কোৱা মানুহ কোন আছে? কোনে BTC চুক্তি কৰিছে? আমি একেলগে আছে, একেলগে থাকিব, চবে BTCৰ মানুহ বাছ। ইয়াৰ ওপৰত যদি কোনোবাই বদলে নানে, মই নাথাকিম বুলি কম নাকি? পাগল দেই। ওদালগুৰি আহিছে, খুব ভাল লাগিছে বহুত দিন পিছত। আৰু আমাৰ আজি ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে DC কনফাৰেন্স হলত। এইটো হ'ল আমাৰ ২৪, ২৫, ২৬ BTC অঞ্চলত যিখিনি উন্নয়নৰ কাম কৰিছিল, সেইটো কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই, সেইটো আমি ৰিপৰ্ট ল'ম। ফাইনেন্স কমিশ্যনৰ আৰু যেনিবা আছাম আৰু PWD ডিভিজনৰ যেনিবা আছাম মালা হওক, ৱৰ্ল্ড বেংকত হওক, বা প্ৰমোদ বড়োৰ দিনত যেনিবা গুডউইল মিছন, ইনফ্ৰাষ্ট্ৰাকচাৰ, এইবিলাক কেনেকুৱা কাম হৈছে। প্ৰমোদ বড়োৰ দিনতো বহুত কাম দিছিলে দিছপুৰৰ পৰা, সেইখিনি কামবিলাক কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই, মই এইটো ৰিপৰ্ট ল'ম। মুঠতে ২৪, ২৫, ২৬ দুটা বছৰৰ PWD, দুটা বছৰৰ ফাইনেন্স কমিশ্যনৰ পইচাটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে, দুটা বছৰত ২৪, ২৫, ২৬। এইবিলাক বাদ দে। প্ৰমোদ বড়োৰ দিনত BCDC ছেক্ৰেটাৰীৰ কথা কৈছেতো আৰু ফৰেষ্টৰ কথা কৈছে। ইহঁতে যদি জেনুইনলি সঁচাকৈ যদি চাকৰি দিছে, ইয়াৰ আমাৰ ক'ব লগা কি আছে? কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই, ঠিক ঠাক কৰিব পৰা নাই, এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে না হোৱা নাই, এইটোহে আমি চাইছোঁ। ফাইনেন্স কমিশ্যনৰ ফাইনেন্সিয়েল এপ্ৰুভেল নাই। যদি ফাইনেন্সিয়েল এপ্ৰুভেল আছিলে, কেলে ইহঁতে বেতন পোৱা নাই? ইলিগেল যদি হৈছে নাপাব, লিগেল পাব। গেষ্ট হাউচত যিবিলাক চাকৰি দিছে, আগতে কিছুমানক মই কন্ট্ৰেকচুৱেল দিছে, কিছুমানৰ ফিক্স পে দিছে, এইটোৱে। এতিয়া ইহঁতে পাৰ্মানেণ্ট হ'ব। বয়স নাযায়, BTCৰ মানুহ বয়স নাযায়, পাবই। এইবিলাক লাভ নাই কৈ। প্ৰমোদ বড়ো জানে এইবিলাক কেনেকুৱা পইচা ল'ব লাগে নালাগে, প্ৰমোদ বড়োহে জানে। মই শ্ৰীৰামপুৰ গেটৰ পইচা ১ টকা চিণ্ডিকেট নলয়, মই লোৱাও নাই, আৰু যদি লৈছে প্ৰমোদ বড়োই লৈছে। কি আহি গ'ল? আহি থাকিব ৫ বছৰ শেষ হোৱা নাই, গেপ নহয় ২০ বছৰ। মুখ্যমন্ত্ৰীয়ে কৈছে যে কাম কৰ্মসংস্কৃতি কৰিব লাগে চাকৰিয়ালবিলাক, কিন্তু ওদালগুৰি ডিষ্ট্ৰিক্টত বহুত অফিচাৰ নাহে, সময়মতে নাহে। সেইবিলাক আমি আজি গম পাম না, আপোনালোকে কৈছে ভাল হৈছে, মই গম পাইছোঁ বাছ। মই গম পাইছোতো হৈছে কোনো নতুন উপহাৰ। এই যে ৰাইজক মই লগ কৰি আছো, স্কিম লৈছে, এপ্ৰুভ কৰিছে, পুট আপ কৰিছে, এইটোৱেই। মন্ত্ৰীৰ কথা কি? মন্ত্ৰী বাদ দে, কাম হ'লে হ'ল। মই আজি ৰাইজৰ লগত বহিছে, বহুত স্কিম লৈছে, পুট আপ কৰিছে, সেইখিনি কাম হ'লে হ'ল, আৰু কি মন্ত্ৰীৰ দৰকাৰ? হ'ব, কি লাগে আপোনাক? বহুত হ'ব, কালি ইউনিভাৰ্চিটি নহয়, মেডিকেলো হ'ব, চব হ'ব। এই ৯ মাহে হৈছে আপনি ২০ বছৰ। বড়োলেণ্ড খাক নালাগে, মোকো লাগে, পালেতো মোকো লাগে। মই কৈছি নাকি বড়োলেণ্ড নালাগে বুলি, পালে মোকো লাগে। বড়োলেণ্ড নালাগে কোৱা মানুহ কোন আছে? কোনে BTC চুক্তি কৰিছে? আমি একেলগে আছে, একেলগে থাকিব, চবে BTCৰ মানুহ বাছ। ইয়াৰ ওপৰত যদি কোনোবাই বদলে নানে, মই নাথাকিম বুলি কম নাকি? পাগল দেই। ধ্বংস হোৱা নাই, বেছি কথা কয় কিয়? কিছুমান
ফাৰ্ট বাই ফাৰ্ট কিছুমানৰ বেয়া হৈছে মই আজি আহিছে না চব বেয়া হোৱা নাই 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 এইটো নহয় ফাৰ্ট 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 বেয়া হৈছে এইটো বনাব লাগিব অতি সোনকালে হা আমাৰ দুৰান চুৰান নাই আমাৰ ফুটবল খেলা হৈ থাকিব